আছে অংকুৰমণি ধুনীয়া কৰি কিনে চাকি বাতি লগাইছে সন্ধিয়া বেলা। প্ৰাৰ্থনা চাৰ্থনা গাৱ নে নাগা বাবু? এটা প্ৰাৰ্থনা শিকি ল'বি ধুনীয়া কৰি। সন্ধিয়া সদায় লগা নেকি? অঁ, ভালে হৈছে তেনেকৈ লগাব লাগে। কৃষ্ণ ভালে শংখ বজাব জানে অংকুৰমণি নহয়, ধুনীয়া লাগিছে। দাদা পাছ কৰা কেনেকুৱা লাগিছে? ভাল লাগিছে। আইতাহঁত আহে নাহে? আইতা আছেনে নাই? আছে। খবৰ পাইছে? আহিব নাহে আইতাহঁত? আহিব নেকি? অঁ, সিহঁতৰো ভাল লাগিছে শুনা পাই নহয়। এনেকৈ ল'ৰা ছোৱালী ভাল হ'লে ভাল আৰু নহয়। ইমান জাক জাক নালাগে। এটা ল'ৰা ছোৱালী হ'লে নাম জ্বলা হ'লে কিমান ভাল লাগে নহয়। এটা ছোৱালীয়ে নাম কৰিলে ভালকৈ পঢ়বা ক। আমাৰ কথাই নুশুনে। ভালেই লাগিছে শুনি, বহুত ভাল লাগিছে একেবাৰে। বহুত আনন্দ। একদিনো নাহোঁ কিন্তু আজি আহিলোঁ আৰু অংকুৰমণিৰ খবৰ ল'বলৈ। মাকে চাহ কৰিব লৈছে সন্ধিয়াবেলা, আমি যাম বুলি ভাবিছোঁ। চাহ খাই যাব দিছে। অঁ, পাছ কৰা চাহ হওক দে। অঁ, দুখত বোলে কান্দিব নালাগে, সুখতহে কান্দিব লাগে, হয়নে নহয়? এতিয়া আপোনাৰ কেনেকুৱা লাগিছে কান্দো? এই অঁ, শুনি কিনে কান্দো হাঁহো সেনে হেন লাগি গৈছে নহয়। কিমান মানে কিমান দিন গালি পালোঁ, পৰ বুলি কিমান ক'লোঁ। আজি তাৰমানে যিখিনি দিছে বহুত বিলাক দিয়াৰ পিছত তাৰমানে ভগৱানকো ধন্যবাদ কৈছোঁ। যিখিনি আশা কৰিছোঁ সিয়াৰ মতেদি আৰু অলপ পাবা লাগছিল। তথাপি হ'ব দে বাবা, যিখিনি দিছা সেইখিনি বহুত পাইছা। তথাপিতো সি নিজৰ হেৰিৰে যে পঢ়িছে, নিজৰ আগ্ৰহেৰে, হয়নে নহয়? ইংলিছটো টিউশ্যন নলয়, নিজে পঢ়িল, তথাপিতো যে পাছ কৰিছে নহয়, ভালেই লাগিছে। মই ইংলিছটো ভয় কৰি আছিলোঁ, টিউশ্যন এটা নহ'ল। গধুৰ মধুৰ আমাৰ অসুবিধা, টিউশ্যনৰ অসুবিধা এটা। আৰু অলপ সুবিধা হ'লে ভাল হয়। তথাপিও আৰু অসুবিধা যদি নিজৰ চেষ্টা থাকে, অসুবিধা হ'লেও হৈ যায়। আমাৰ ইয়াৰ শালমাৰাখিনি দলংখন অকণমান অসুবিধা, অহা যোৱা পানী হ'লে মানে অলপ বেছিকৈ দিগদাৰ হয় নহয়, অসুবিধা হয়। দে এতিয়া আৰু আপোনালোকে আগ্ৰহেৰে মৰম চেনেহ যাচিব অংকুৰমণিক, আৰু এনেকৈ আগলৈ যাতে আগবাঢ়ি যাব পাৰে, সেয়ে আপোনালোকৰ পৰা আশীৰ্বাদ, আপোনালোকৰ আশীৰ্বাদ নাই।